হেল্ল' এভৰিৱান, মই আজি আপোনালোকক এখন সৰু মাছৰ জোল বনাই দেখাম বুলি ভাবিছোঁ। তাৰ কাৰণে এয়া মই কাৱৈ মাছ দুজনী লৈছোঁ আৰু এজনী পুঠি মাছেই হয়, সৰু চাইজৰ। আৰু এয়া মই আদা নহৰু অকণমান এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। মই আজি খুন্দি লোৱা নাই। আৰু এয়া পিঁয়াজ লৈছোঁ আৰু এয়া এটা আলু মই এনেকৈ কাটি ল'লোঁ। আৰু এয়া ঔটেঙা। তেনেহ'লে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই যাওক। মই একো মছলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ আপোনালোকক টেঙা জোলকণ বনাই দেখাওঁ। কেৰাহীখন গৰম হ'লত মই মিঠাতেল দিছোঁ। মই মাত্ৰ 3জনী মাছেই লৈছোঁ, যিহেতু অকল মোৰ কাৰণেই বনাইছোঁ। আজি ঘৰত মা আৰু দেউতা নাই আৰু এজনী মানুহৰ কাৰণে 3জনী মাছ চাফিচিয়েণ্ট, আৰু সেইকাৰণে বেছি নাই বনোৱা, নিজৰ কাৰণে বনাইছোঁ। আৰু এয়া কেৰাহীখন তেলখিনি গৰম হৈ গ'লত মই মাছকেইজনী দি দিছোঁ। ইমান ভালকৈ বনাব নাজানো, কাৰণ মই ঔটেঙাৰ লগত মাছ মই বনাই খাই নাই পোৱা, মানে নিজে বনোৱা নাই, মায়ে বনাইছে চাগে আগতে, কিন্তু বহুত দিন খোৱা নাই আৰু সেইকাৰণে ভাবিলোঁ বনাওঁ। এতিয়া মাছকেইখিনিত এয়া হালধি দি দিলোঁ আৰু এতিয়া অকণমান নিমখ দি দিছোঁ, কাৰণ ফ্ৰাই কৰি ল'ম ভালকৈ, তাৰ পাছতহে এইখিনি তৰকাৰী বনোৱা হ'ব। কিবা ভুলো হ'ব পাৰিছে, কাৰণ মই আজিলৈকে বনাই নাই পোৱা। আৰু এতিয়া অকণমান লৰাই দিছোঁ। এজনী মাছ ভাগিয়ে গৈছেগৈ, আৰু কাৰণ মোৰ মাছ ভাজিলে এনেকুৱাই হয়, ভালকৈ নিসিজোতে লৰাই দিলোঁ যে। আৰু এতিয়া মোৰ মাছ কেইপিচ ভজা হৈ গৈছে। আৰু একেখন কেৰাহীতে আৰু অলপমান তেল দি এতিয়া ইয়াত দিবলগীয়া বস্তুখিনি মই বনাম। প্ৰথমতে তেলখিনি আকৌ গৰম হ'লত মই পাঁচফোৰণ কেইটামান দি দিছোঁ। আৰু আজি একো মছলা ব্যৱহাৰ কৰা নাই, অকল আদা নহৰু পাঁচফোৰণ আৰু পিঁয়াজ এয়াই দিছোঁ, আৰু বেছি একো নিদিওঁ। একদম চিম্পলকৈ বনাইছোঁ, যিহেতু বেছি মছলা দি বনাই এনেকুৱা বস্তুবিলাক খাই ভাল নালাগে, সেইকাৰণে আজি চিম্পলকৈ বনালোঁ। আৰু এতিয়া মই ইয়াত দি দিছোঁ আদা নহৰুখিনি। পিঁয়াজখিনি দিলোঁ বাৰু, আপোনালোকক ক'বলৈ থাকি গৈছে। আৰু এতিয়া অকণমান সময় এনেকৈ লৰাই দিছোঁ। আৰু এতিয়া মই ইয়াত আলু কেইডোখৰ দি দিলোঁ। আলু মই এটাই লৈছিলোঁ, বেছি আলু নাই দিয়া। আৰু এতিয়া ভালদৰে এনেকৈ লৰাই লৰাই সিজাই ল'ম। আৰু এতিয়া মই ইয়াত অকণমান হালধি গুড়া দি দিছোঁ, যিহেতু মাছ ভাজোঁতে মই অকণমান হালধি দিছিলোঁ, সেইকাৰণে বেছি হালধি ব্যৱহাৰ কৰা নাই। আৰু এতিয়া অকণমান নিমখ দিছোঁ, কাৰণ মাছত নিমখ দিছিলোঁ ফ্ৰাই কৰোঁতে। আৰু এতিয়া ভালদৰে এইখিনি লৰাই অকণমান সময় সিজাই ল'ম। আৰু এতিয়া মই ঔটেঙা কেইডোখৰ ইয়াত দি দিছোঁ। আৰু এতিয়া ঔটেঙাখিনিও ভালকৈ লৰাই সকলোখিনি ভালদৰে সিজাই ল'ম। আৰু ঔটেঙা আৰু মাছৰ জোল খাই খুব ভাল লাগে বুলি কৈ আছিলে এইকেইদিন, দেউতায়েও কৈ আছিলে। আৰু আজি যিহেতু মাহঁত ঘৰত কোনো নাই, আৰু সেইকাৰণে ভাবিলোঁ যে মাহঁতে কৈ থকা তৰকাৰীকণ নিজে আজি বনাই খাই চাওঁচোন। সেইকাৰণে ভাবিলোঁ আজি এনেকৈ বনাওঁ, আৰু কেনেকুৱা হয়গৈ নাজানো, আৰু হ'লেও চেষ্টা কৰিছোঁ বনাবলৈ। মই বেলেগৰ ভিডিঅ'টো দেখি আহিছোঁ ঔটেঙা মাছৰ জোল, কিন্তু নিজে বনাই খাই পোৱা নাছিলোঁ। আৰু এতিয়া মই ইয়াত পানী অকণমান দি দিলোঁ। পানী বেছি নাই দিয়া বাৰু। আৰু এতিয়া মই ঢাকন লগাই অকণমান সিজিব দিছোঁ। এয়া মোৰ তৰকাৰীখন সিজি আছে। আৰু মই আলুখিনি অকণমান হেতাখনেৰে ভাঙি ভাঙি দিছোঁ, যিহেতু আলুটো ভালকৈ সিজিবলৈ বহুত টাইম লাগিব। আৰু সেইকাৰণে এনেকৈ অকণমান ভাঙি ভাঙি দিলে জোলকণো ডাঠ হৈ যায়।
আৰু ঔটেঙাখিনি অকণমান এনেকৈ কৰি দিছোঁ, যিহেতু মই থেতেলিয়াই লোৱা নাছিলোঁ। আৰু এতিয়া মই মাছ কেইজনী দি দিছোঁ। আৰু এতিয়া মই ঢাকনখন লগাই ভালকৈ উতলিব দিম। আৰু এতিয়া মই ইয়াত 2টা কেঁচা জলকীয়া দি দিছোঁ। মই কেঁচা জলকীয়া 2টা আগতেই দিব লাগিছিলে, পাহৰি গ'লোঁ। এতিয়া আকৌ কেঁচা জলকীয়া দিয়াৰ পাছত ঢাকন লগাই সিজিব দিলোঁ। আৰু আজিৰ যদি এই ৰেচিপিটো চাই আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ' মোৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। এয়া মোৰ মাছৰ তৰকাৰীটো ৰেডি হৈ গ'ল। প্ৰথমবাৰৰ বাবে বনাইছোঁ আজি ঔটেঙাৰ লগত। কেনেকুৱা হৈছে বাৰু ইমান ভালদৰে বনাই দেখাব নোৱাৰিলোঁ, হ'লেও যি পাৰোঁ দেখালোঁ আৰু আপোনালোকক। আৰু আজিৰ এই ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। থেংক ইউ।